নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নবই পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। মোৰ থাম্বনেইলটো দেখি হয়তো আপোনালোকে গমেই পাইছে মই আজি কাৰ বিষয়ে ক'ব বিচাৰিছো। অসমীয়াৰ জনপ্ৰিয় ইউটিউবাৰ অসমীয়া ছোৱালী ৰেখাৰ বিষয়ে। ভাল খবৰটো হ'ল অসমীয়া ছোৱালী ৰেখাৰ ইউটিউব চেনেলৰ গৰাকী মানে মই কাৰ কথা ক'ব বিচাৰিছো আপোনালোকে গমেই পাইছে। ৰেখা আজি মাতৃ হ'ল আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা নাই প্লিজ সাবস্ক্ৰাইব কৰি পিনে সাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। আৰু আপোনালোকক হয়তো জানিবলৈ মন গৈছে কণমানিটি ল'ৰা নে ছোৱালী হয়। যিসকলে ৰেখাৰ ভিডিঅ'বোৰ চাই তেখেতলোকে আজি সুখবৰটো পাই পিনে কেনেকুৱা অনুভৱ কৰিছে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। কণমানিটি ভালে কুশলে থাকক তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু লগতে কণমানিটিৰ পিতৃ মাতৃলৈ অলেখ শুভেচ্ছা থাকিল। অনাগত দিনবোৰ তেখেতলোকৰ জীৱন সুখৰ হওক তাৰে কামনা কৰিলোঁ।